मार के फेंक देगा तारमाने अरे भाई আমাকে মারি ফেলে পেলাই দিবা তোমালোকে হা আরে দিনক দিনে দবদবনি আজি ইয়াতে কালি ফেন্সি বজাৰত কালি কবাত আরে আরে আমি কি অসমীয়া মানুহ কি অসমতে এই অৱস্থা হ'ব নেকি তোমালোকৰ কাৰণে এইখন ভাই অসম হয় আরে মৰম কৰো সেই বুলি মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিবা আৰু আমি হাতে হাত ধৰি বহি থাকিম কোনো অপরাধমূলক কাম নকৰো তোমাক কিবা খবৰ আছে তো কৈ হতো আজিৰ পৰা কোনো অসমীয়া মানুহ বেয়া ব্যৱহাৰ আৰু অত্যাচাৰ নকৰো তোমালোকে মাৰিলা সিহঁতৰ ভুল আছে তোমালোকে 5-6জনে এজন মানুহক এনেকে মাৰিবা গুৰুলা গুৰুলকে হা দেশত কি আইন কানুন নাই হা তোমালোকে কি এনেকে কৰিবা আৰু 3-4 বছৰ হৈ গৈছে অসমত অসমীয়া ভাষা কিয় শিকা নাই কি হিন্দীত কথা কৈ আছ অসমীয়াত কৰে হা 5জনে এনেকে গুৰুলা গুৰুলকে এনেকে মানুহ মাৰে হা তই सीसी कैमरा फुटेज की मारिছে তহঁতক চাও की नाम क्या है तुम्हारा हाँ जोर से बोलो रात को तो बहुत जोर आ रहा था এনেকে মাৰুতে তো বহুত জোৰ আহি আছিল হা ৰাতি তো বহুত জোৰা জোৰি কৰি আছিলা কিমান মাৰিছা এই মানুহটোক এনেকে দৌৰাই এনেকে গটিয়াই মাৰিছা এই বাহৰ ষ্টিক ক'ত গ'ল ষ্টিক মাৰজনৰ নাম কি এই বাহৰ ষ্টিক মাৰা এইজনৰ নাম কি इसका नाम क्या है नाम बोलो इन दोनों का नाम बोलो सूरज আৰু এটাৰ এইটোৰ মনীষ सूरज তুমি হা ৰাতি এনেকে মাৰপিট কৰা এজন মানুহক এনেকে মাৰপিট কৰিবা তোমালোকে হা আৰু আমি বিলাকে হাতে হাত ধৰিবলৈ বহি থাকিব লাগিব হা আরে ভুল তোমালোকে কৰা নকৰা তোমালোকে বহাই বেলে পুলিচক ফোন কৰি মাতি বেলে এৰেষ্ট কৰাব পাৰিলা হয় কিয় যাব দিলা মাৰি বেলে তোমালোকে যদি ঠিকে ৰাস্তাত আছা सीसी कैमरा फुटेज চাও তোমালোক ক'ত কিমান মাৰিছা আমি চাম আৰু তোমালোকে কেনেকে মাৰিছা এইটো চাম হা তোমালোকে কেনেকে মাৰিছা এটা মানুহ আৰু সেই ফুটেজ কিয় নাই যে তোমালোকক মাৰিছে তোমালোক ক'ত মাৰিছে তোমাক মাৰিছে কাক মাৰিছে আমি ইমান মৰম কৰো অসমৰ মানুহখিনি সবকে আকোৱালি লওঁ তাৰে চান্স তোমালোকে এনেকে ফাইদা উঠাবা সুযোগ পাবা আৰু আমি হাতে হাত ধৰি বহি থাকিম আমি অসমীয়া মানুহে হা কি বুলি ভাবিছা তোমাক কাক মাৰিছে সিহঁতে কি কৰিছে কোৱা सूरज मनीष তুমি এনেকে যে মাৰিলা এই 4-5জনে এই ল'ৰাটোক কি কাৰণে মাৰিলা কোৱা কি কাৰণে মাৰিছা না গালি দিছে তোমালোকে ইহঁতক ধৰি বেলে বহাই থোৱা পুলিচক মাতা তোমালোকে মাৰিলা কিয় আইন কিয় হাতত ল'বা তোমালোকে তোমালোকে এনেকে হকি এইবিলাক এই ষ্টিকেৰে তোমালোকে কেনে মাৰিবা এনেকে ঘুচিয়াই মাৰিছা আৰে কি বুলি ভাবিছা তোমালোকে এইখন ভাই অসম হয় আরে মৰম কৰো সেই বুলি মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিবা আৰু আমি হাতে হাত ধৰি বহি থাকিম কথা ক'ব আহিছা ক'ত আছে তোমালোকৰ আৰু ৰাতি কোন আছিল মাতা চবকে আইন হাতত তুলি ল'বা তোমালোকে আরে দেশত আইন কানুন আছে ন কিয় মাৰি গৌৰী মনীষ আৰু কি হা ভোলা सूरज আরে তোমালোকৰ কি দাদাগিৰি আৰু কি মাৰকে ফেক দেগা এইটো কি লেংগুৱেজ এইটো কি কথা কৈছা তোমালোকে মাৰকে ফেক দেগা তাৰমানে আরে ভাই অসমতে আমাকে মাৰি পেলাই দিবা তোমালোকে হা আরে কি ভাই ভাবিছা তোমালোকে কি আমি মাৰকে ফেক দেগা এইটো কি এজন যুৱকক গুৰুলকে 5-6জন কৰ্মচাৰীয়ে এনেকে মাৰিছে আৰু তাৰ পাছত তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ আজি দেখিছে এই পেট্ৰল পাম্পত সেই মাৰামাৰি কৰা কোনো এজন কৰ্মচাৰী তেওঁলোকে উপস্থিত নাই এজন কৰ্মচাৰীৰ বাহিৰে পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে বৰ গুৰুলকৈ এজন যুৱকক মাৰামাৰ পৰিলক্ষিত হৈছে তাৰ পিছত যদি এই যুৱকজনে কিবা ভুল কৰিছিল তেওঁলোকে আমাৰ স্পষ্ট কৰা যদি ভুল কৰিছে তেওঁলোকে বহাই বেলে আইন কানুনৰ ব্যৱস্থা আছে তেওঁলোকে হাত ধৰি বেলে পুলিচক দিব পাৰিলে তাকে নকৰি এওঁলোকে আইন হাতত তুলি লৈছে আৰু আইন হাতত তুলি লৈ লাঠিৰে বাহেৰে ঘুচিয়াই গুৰিয়াই যুৱকজনক বৰ বেয়াকে মাৰা আমি ছচিয়েল মিডিয়াত দেখা পাইছো সামাজিক মাধ্যমত আজি আমি সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতে উপস্থিত হৈছো তেওঁলোকক সোধপোছ কৰিছো আজি 4 বছৰ এওঁলোকে অসমত থাকিলে আৰু অসমত থাকি আজি পৰ্যন্ত
অসমীয়াত এটা ভাষা ক'ব নোৱাৰে, অসমতে থাকিব, অসমতে খাব, অসমতে শুব আৰু অসমৰ জলবায়ুত থাকি অসমীয়া ভাষাই ক'ব নোৱাৰে আৰু কিন্তু অসমীয়া যুৱকক কিন্তু গুৰুলকৈ বৰ বেয়াকে তেওঁলোকে ঠিকে মাৰিব পাৰিব।